ভিডিঅ'টোৰ প্ৰথমটো ব্লগলৈ আপোনালোকক স্বাগতম। তো আজি একচুৱেলি মই মোৰ বান্ধৱীজনীৰ ঘৰলৈ গৈ আছোঁ, মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰলৈ। তো সেইকাৰণে মানে মই ভাবিছোঁ যিহেতু আজি মোৰ প্ৰথম চেনেল এইটো, তো সকলোকে মানে কি মোৰ বান্ধৱীজনীৰ ঘৰো দেখুৱাম আৰু মোৰ বান্ধৱীজনীৰ ঘৰত ফুৰিবলৈও যাম মানে আজি বহু দিনৰ মূৰত। তো বলকচোন আজি তাইৰ ঘৰলৈ ফুৰি আহিব, আপোনালোককো দেখাই আনো। তো এতিয়া মোৰ ভাইটিৰ লগত গৈ আছোঁ বৰ্তমান। ভাইটি মোক ড্ৰপ কৰাই দিব এইখিনি, তাৰপিছত চাওঁ কি হয়। নাই তুমি কাষত তথাপিও আছা, কোনেও নেজানে তোমাৰ এই ঠিকনা। গাঁৱৰ মাটিৰা নাৰিলা বাৰিষা, অভিমানী তুমি বুজিও বুজা মনিয়া মৰম ভাষা। তাইৰ ঘৰ পাই গ'লোঁ বৰ্তমান, আৰু আপোনালোকে দেখিবলৈ পাব বহুতো বস্তু তাই ঘৰতে নিজে বনোৱা হয়। চাই ল'ব এবাৰ। তো এইটো তাইৰ দেউতাকে বনাইছিলে ঘৰতে, আৰু এয়া কাগজেৰে বনাইছিলে। এইবিলাক ওচৰৰ পৰা জুম কৰি দেখাই আছোঁ হা। তো বৰ্তমান চাই লওঁ তাই বা কৰি কি আছে এতিয়া, বলকচোন চাই লওঁ এবাৰ। আমি লাঞ্চ কৰি উঠিলোঁ অকণ আগতে, আৰু এতিয়া মই যাৰ ঘৰত আহিম বুলি কৈছিলোঁ সেইজনী হ'ল এইজনীয়ে মোৰ বেষ্ট ফ্ৰেণ্ড কাবেৰী, আৰু আমি একেলগে পঢ়া হয়। আৰু এইজনী প্ৰণীতা হা। তো আমি টিচি স্কুলত হয় একেলগে পঢ়া আছিলোঁ আমি গোটেইকেইজনীয়ে, মানে আমি তিনিজনী আৰু মানে। তো সেইকাৰণে আহক আমি এই অলপমান স্কুল দিনৰ কথা পাতি কৰোঁ। স্কুলত কেতিয়াও এটেণ্ড নাথাকে তাই, মেক্সিমাম এবচেণ্ট, 75% তাইৰ কাৰণে দূৰ দূৰলৈকে মৰুভূমিত মৰিচিকা খেদাৰ দৰে কথা। যদি তাই 75% এটেণ্ডেঞ্চ আহি যায়, আজিলৈকেও নাহিল, স্কুল 11, 12 ক'তোৱে নাহিল, যি হওক, কিন্তু অফিচত পূৰা ফুল এটেণ্ডেঞ্চ, বিকজ পইচা লাগে। পইচা মেইন। বৰ্তমান আমাক কাবেৰীৰ মাকে মানে আণ্টিয়ে চাহ দিছে, আৰু এইপিনে ৰসগোল্লা। চাহটো দেখাই এয়া ৰসগোল্লা। একচুৱেলি মই লাল চাহ খাই বেছি ভাল পাওঁ, তো সেইকাৰণে লাল চাহ বনাবলৈ দিছিলোঁ, লেমন টি ঠিক আছে। আৰু এইপিনে এইটো ৰসগোল্লা। তো ৰসগোল্লা আমি খাম, আপোনালোকক দেখাই বাৰু যি কি নহওক, যেতিয়া আপোনালোকক লগ পাম তেতিয়া আপোনালোকৰ ৰসগোল্লা খাম। তো বৰ্তমান আমিয়ে খাওঁ ৰসগোল্লা। এইখিনি অলপমান শ্ল' ফাষ্ট ফৰৱাৰ্ড কৰি দিবি। পইণ্টাৰ কাপ কোনটো আছিল? চালাই মানে ভিডিঅ' কৰিছা ৰসগোল্লা খালো, ৰসগোল্লা তাইতো কি ক'ব খুজিছে? ৰসগোল্লা খালো ৰসগোল্লা খালো ফ্ৰেণ্ড ক'ব খুজিছে, খালো হৈ গ'ল অকল। এ ভগৱান। जिंदा है ये दिल मेरा सांसों से तेरी सनम, तेरे दिल में बसा है मैं। প্লিজ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে আমি অসমীয়া চাইডে অলপ আগুৱাই যাব পাৰোঁ আৰু। থেংক ইউ। তো সকলোৱে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট দিব কেনেকুৱা বা হৈছে। আৰু আজি ফাৰ্ষ্ট টাইম কৰিছোঁ এইটো ভিডিঅ'টো, তো ভুল চুক মাফ, আৰু আপোনালোকৰ সহায়ে আমাৰ চিৰকাল। তো ফাইনেলি মই মোৰ ঘৰ আহি পালোঁ।
আৰু তাইৰ ঘৰলৈকে খুবেই ভাল লাগিলে। নেক্সট আপোনালোকৰ মাজলৈ আৰু নতুন ভিডিঅ' লৈ আহিম মই। তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। তো আজিৰ বাবে ধন্যবাদ। বাই বাই।